আমাৰ এতিয়া 1986 পৰা বড়ো আন্দোলনত যিবিলাকে ৰাইজৰ দুখীয়া ৰাইজ গঠন কৰাৰ কাৰণে যি আন্দোলন কৰিল, এই আন্দোলনত বহুত বড়ো লোকসকলে মৰি গ'ল। এইবিলাকৰ কাৰণে যেতিয়া নেকি আমাৰ এতিয়া চলি থকা বিটিআৰ গভৰ্ণমেণ্টে যেতিয়া নেকি আমাৰ শ্বহীদ পৰিয়ালৰ 5 লাখ টকাকৈ দিম বুলি ঘোষণা কৰিছিল, এই ঘোষণা কৰা হিচাপে আমি এতিয়ালৈকে 5 লাখ টকা পোৱা নাই। এইটোৰ কাৰণে আমি যিটো নেকি আহি থকা BTC ইলেকশ্যনত যি BTC ইলেকশ্যন হ'ব, ইয়াত আমি বাক্সা জিলা বড়োলেণ্ড শ্বহীদ পৰিয়ালে কেণ্ডিডেট দিয়াৰ কাৰণে আজি মিটিঙত এটা সিদ্ধান্ত লোৱা হৈছে। আপোনালোকৰ কিমান পৰিয়াল আজি বঞ্চিত হৈ আছে আৰু কেইজনে পাইছে? এতিয়া আমাৰ বাক্সা ডিষ্ট্ৰিক্ট হিচাপে এতিয়া নতুন যদি বিটিআৰ চুক্তি হ'ল, এই চুক্তিত আমি বাক্সা ডিষ্ট্ৰিক্ট হিচাপে 27 জনে পালাক। আমাৰ এতিয়া আছে 1007 জন। এই 1007 জন শ্বহীদ পৰিয়ালে এতিয়ালৈকে 5 লাখ টকা পাবলৈ সক্ষম হোৱা নাই। মাত্ৰ 27 জনে পাইছে। এতিয়া আপোনালোকৰ পৰৱৰ্তী সময়ত কি নিৰ্বাচনত অৱতীৰ্ণ হ'ব? আমি এইটো তাৰমানে আহি থকা BTC ইলেকশ্যনত আমি বাক্সা জিলা হিচাপে মানে কেণ্ডিডেট দিয়াৰ কাৰণে আজিৰ মিটিঙত আমি সিদ্ধান্ত লোৱা হৈছে। আমি তাৰমানে যেতিয়া নেকি ইলেকশ্যনৰ আগত যদি আমাৰ পাব লগা 5 লাখ টকা এতিয়া মুকলি কৰি নিদিয়ে, তেতিয়া আমি কেণ্ডিডেট দিয়াৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আজি বিটিআৰ যি বৰ্তমানৰ গভৰ্ণমেণ্ট, তেওঁলোকে মাত্ৰ 27 জনক, যি বাকী যি BPFৰ যিখন পৰিষদীয় চৰকাৰ আছিল, তেওঁলোকে দিছিল নে দিয়া নাই? BPF চৰকাৰ দিনত আমাৰ বাক্সাৰ 80 জনে পাইছিল, চিমলা চাইডেদি পাইছিল। আমাৰ এতিয়া এইটো চাইডেদি পোৱা নাই। এইটোৰ কাৰণে আমি বহুত বছৰে আমি হাগ্ৰামা চৰকাৰ থকা টাইমতো আমি হাগ্ৰামাৰ লগত বহুত আলোচনা কৰিলোঁ যাই কোকৰাঝাৰত। এই সময়তো হাগ্ৰামা ছাৰে কৈছিল দিম আছে। তাৰপিছত একবাৰ হ'ল তাৰমানে 25 কোটি টকা চেংচন হৈ গ'ল। এই 25 কোটি চেংচনত আমাৰ হাগ্ৰামা চৰকাৰে কি দিলাক, মানে 15 কোটি ভাগাই পেলাই 10 কোটি ভাগাই নিদিলাক পইচা। এতিয়া এই পইচাটো কি হৈ আছে এতিয়া আমি গম নাপাওঁ। কিন্তু বৰ্তমানৰ মাত্ৰ 27 জন দিছে। 27 জনক দিছে। প্ৰমোদ বড়ো যি নেতৃত্বাধীন যি BTC পৰিষদ, তেওঁলোকৰ মাত্ৰ এটা বছৰ আছে। কি ক'ব এই সম্পৰ্কত? এইটোৰ কাৰণে ক'লোঁ আমি, আমাৰ তাৰমানে এই অহা BTC ইলেকশ্যনৰ আগত যদি আমাৰ 5 লাখ টকা যদি মুকলি কৰি নিদিয়ে, তেতিয়া আমাৰ মানে কেণ্ডিডেট দিয়াটো সাষ্টাং আজি আমি মিটিঙৰ যোগেদি প্ৰস্তাৱ লোৱা হৈছে।